নিজৰ ঘৰটো কেঁচাই হওক বা পকাই হওক সকলোৱে বহুত মৰমৰ নহয়নে? ঠিক তেনেদৰে আমাৰ এই মৰমৰ ঘৰটো সৰুদেউতাই ২৬ বছৰমানৰ আগতে বনাই থৈ যোৱা আমাৰ সকলোৱে মৰমৰ ঘৰ। এই ঘৰটো পুৰণা হৈছে, সেইবাবে আমি ভাবিলোঁ অকণমান পুৰণা ঘৰটো নতুনত্ব তাত দিওঁ আৰু সেইবাবে মই ভিডিঅ'ৰ জৰিয়তে পুৰণা ঘৰটোনো কেনেকুৱা আছিলে সেইখিনি স্মৃতি হিচাপে ভিডিঅ'টোৰ জৰিয়তে ৰাখি থ'বলৈ চেষ্টা কৰিলোঁ। আমাৰ ঘৰটো কৈছোঁৱেই ২৬ বছৰমানৰ আগতে শহুৰদেউতাই বনোৱা ঘৰ, বহুত মৰমৰ ঘৰ। ঘৰটো আমি সেইকাৰণে ভাঙি পেলাব নোৱাৰোঁ, কাৰণ ইয়াত বহুতো স্মৃতি জড়িত হৈ আছে মা আৰু দেউতাৰ। সেইকাৰণে আমি ভাবিছোঁ অকণমান তাক সলনি কৰোঁ। সলনি মানে টিংপাতখিনি সলাব লাগিব আৰু অকণমান ঘৰটো চাপৰ আছিলে টোপটো, সেইখিনি অকণমান ওখ কৰি কেঁচিখিনি সলাই দিব লাগিব। এয়া দেখিছেনে টিংখিনি এৰোৱাৰ পাছত আমাৰ অৱস্থা। এয়া বৰষুণ দি দিলে, বৰষুণ দিয়াৰ পাছত এয়া অৱস্থা। আমি বেলেগ ৰুমত শুব লগা হৈছে, মানে দৌৰ ৰুমত। আৰু এয়া মিস্ত্ৰী লাগি আছে, বতৰটো এতিয়াও ডাৱৰীয়াই হ'লেও ক'লোঁ যে পটাপট মানে এইফালে পকা মিস্ত্ৰীয়ে কাম লাগি আছে আৰু পটাপট টিংখিনি লগাই দিওঁ ক'লে। এইটো কেইদিনমানৰ আগৰে ভিডিঅ', তেতিয়া অকণমান গৰম আছিলে আৰু মই সকলোৰে বাবে ভাত ৰান্ধি থৈছোঁ। এয়া আমাৰ ঘৰটো আগতে এনেকুৱা আছিলে, কাঠেৰে চিলিং মৰা আছিলে। বহুত ঠাণ্ডা ঘৰ হয়, মানে ইমান গৰম অনুভৱ নহয়। হ'লেও কি কৰিব, কাঠবিলাক অকণমান বেয়া হৈছিলে, সেইকাৰণে ভাবিলোঁ অকণমান সলাই দিওঁ। এয়া অকণমান ফ্ৰণ্টত এনেকৈ কৰি দিয়া হৈছে, অকণমান বেলেগ দেখিবলৈ। আমি ভবাতে বেলেগকৈ এটা ঘৰ ভাঙি বনাব পাৰিলোঁ হয়, কিন্তু নাই বনোৱা, কাৰণ এইটো ঘৰৰ শাহু মা আৰু দেউতাৰ বহুত মৰমৰ। আমি যদি ঘৰটো ভাঙি পেলাওঁ তেওঁলোকে অন্তৰত বহুত দুখ পাব। সেইকাৰণে আমি এই ঘৰটোকে ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছোঁ। এয়া ফল চিলিং লগাই থকা হৈছে। এইটো কেইবাদিনৰ ভিডিঅ' ক্লিপ হয়, মই ইয়াত লগাই দিছোঁ। এতিয়াও সম্পূৰ্ণ হোৱা নাই ঘৰটো। যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক মই নিশ্চয় দেখাম। কালাৰ কৰিবলৈ আছেই, লাইটবিলাক সম্পূৰ্ণকৈ লগোৱা হোৱা নাই আৰু ফেন লগাব আছে আৰু কালাৰ কৰিবলৈ আছে। এইফালে পুটিন কটা হৈছে। এই বস্তুবোৰ খেলি মেলি হৈ আছে, যিহেতু মিস্ত্ৰী লাগিয়ে আছে। আপোনালোকক মাত্ৰ অকণমান দেখাইহে দিছোঁ। এইফালেও লাইট লগাবলৈ আছেই, তথাপিও মই আপোনালোকক অকণমান দেখাই দিছোঁ। যেতিয়া ঘৰটো একেবাৰে সম্পূৰ্ণ হ'ব নিশ্চয় আপোনালোকক এটা মই ভিডিঅ' দিম। এনেকৈ আচলতে মই ভিডিঅ' নবনাওঁৱেই, কিন্তু আজি ভাবিলোঁ অকণমান এনেকৈ ভিডিঅ' এটা বনাই থওঁ, পাছত চাব পাৰিম। গতিকে আজিলৈ বাই।